ওয়েলকাম মাই বেক টু চেনেল প্ৰতীক্ষা খাটনীয়া অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এতিয়া বাজিছে 10:30মান বাজি গ'ল আৰু আজি ব্লগটো এতিয়াৰ পৰা আৰম্ভ কৰোঁ। যিহেতু বহুত দিন ব্লগ দিয়া হোৱা নাই, কাৰণ এইকেইদিন অলপ বিজি আছোঁ। মানে কি ক'ম, আপোনালোকে জানেই এইবোৰ এক্সাম হ'ব, মানে 3rd গ্ৰেড 4th গ্ৰেড মানে যাবৰ কাৰণে যিহেতু এক্সাম হ'ব, তাৰ বাবে অনলাইন কৰি থাকিব লগাও হৈছে আৰু কিবা কিবি কামত ব্যস্ত আছোঁ। ভিডিঅ' বনাও হোৱা নাছিলে আৰু ভাবিলোঁ আজি ভিডিঅ' এটা বনাওঁ আৰু আপোনালোকক যিমান যি পাৰোঁ দেখুৱাই যাম। গতিকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে স্কিপ নকৰিব, চাই যাব আৰু শেষত জনাবলৈ নাপাহৰিব ভিডিঅ'টো চাই কেনে পালে। গতিকে আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া অলপ দেৰি বহিছোঁ। মোলৈ কি কৰি আছা? ফুল এয়া ফুল ৰুই আছে, দেখাই দিছোঁ। এই ফুলজোপা ৰুইছে, তুমি ফুলজোপা ৰুই লোৱা আৰু আপোনালোকে মোৰ ভিডিঅ'টো চাই গৈ থাকক আৰু শেষত জনাব কেনেকুৱা পালে। হেল্ল' গাইজ, এতিয়া এইকেইটা আম লৈ লৈছোঁ। এতিয়া আম খাম। বতৰ ফল যিহেতু বতৰত খাব লাগে, গতিকে খাওঁ আৰু আপোনালোকেও ভিডিঅ'টো চাই গৈ থাকক। এয়া আমাৰ মুনুৱে আম কাটি আছে। এটা হ'ল ন বুতো, এটা হৈ গ'ল কাটি, আৰু দুটা আছে। এই দুটা কাটি লওক আৰু একেবাৰে সম্পূৰ্ণ হৈ লওক, তাৰপিছত দেখাম আৰু। গতিকে ভিডিঅ'টো চাই গৈ থাকিব। হেল্ল' গাইজ, এতিয়া আম এপিচ খাই চাওঁ, টেঙা নে মিঠা তেতিয়াহে গম পাম। গতিকে খাই চাওঁ। মিঠা, আজি খোৱাহে কথা আনো। এয়া ভণ্টিয়ে ৰুটি আছে, মই অকণমান খাই থৈছোঁ আৰু। গতিকে ভিডিঅ'টো আপোনালোকে চাই কৰি থাকক আৰু। এয়া আম ৰুকি আছে, কিমানকণ হৈছেগৈ? এইকণ হৈছেগৈ আৰু। আমাৰ আম ৰুকি হৈ গ'ল, এতিয়া আমি খাই লওঁ। তাৰপাছত ভিডিঅ'টো চাই কৰি থাকক। হেল্ল' এভৰিৱান, আজি নেক্সট ডে হয়। আজি ব্লগটো আৰম্ভ কৰি দিওঁ বুলি ভাবিছোঁ। গতিকে ব্লগটো চাই কৰি থাকক আৰু শেষত জনাব কেনে পালে। মিছোত পাৰ্চেল এটা অৰ্ডাৰ দিয়া আছিলে, আহি আছে। গতিকে সেই পাৰ্চেলটো ল'বলৈ ৰাস্তাত ৰৈ আছোঁ, আহি পোৱাহি নাই। কিনো আছে চাব আৰু ভিডিঅ'টোত। হেল্ল' এভৰিৱান, এতিয়া পাৰ্চেলটো লৈ এয়া আহিলোঁ আৰু আপোনালোকক আনবক্সিং কৰি দেখাম। গতিকে ভিডিঅ'টো চাই গৈ থাকক শেষলৈকে, তেতিয়াহে গম পাব কি আছে পাৰ্চেলটোত। গতিকে চাই থাকক। হেল্ল' গাইজ, এয়া ভণ্টিৰ বাবে বেগ এটা অৰ্ডাৰ কৰিছিলোঁ মিছোত। এইবাৰ যিহেতু তাই মেট্ৰিক পাছ কৰিছে, গতিকে কিনো দিম আৰু, কলেজলৈ যাবলৈ বেগ এটাকে অৰ্ডাৰ কৰি দিলোঁ আৰু ভাবিলোঁ আপোনালোককো অকণমান দেখাওঁ, কেনেকুৱা লাগিছে জনাব। হেল্ল' গাইজ, এই ফুলবিধ দেখিছেনে? এইবিধ ফুল আপোনালোকৰ ঘৰত আছেনে বাৰু? আমাৰ ঘৰত মানে কি হ'ল, এনেকৈ পিয়ালিতে আছিলে। তাৰপাছত মই ফুলটো কাটি দিলোঁ, কাটি পেলাই এনেকৈ চোতালত দিলোঁ। চাওক গোটেইখন হৈ গৈছে। ভাল লাগে বাৰু ফুলটো দেখিবলৈ। এইবোৰ চাওক, এইয়া পখিলা এটা পৰি আছে, ইমান ধুনীয়া লাগিছে দেখিবলৈ। এতিয়া চাগে এখন গোটেই চোতালখনতে হৈ যাবগৈ নেকি, ঠিক নাই। হেল্ল' এভৰিৱান, আজিলৈ ভিডিঅ'টো ইমানেই আছিল। ভিডিঅ'টো অলপ ছুটি হ'ল, যিমান যি পাৰিলোঁ আপোনালোকক দেখুৱালোঁ। গতিকে ভিডিঅ'টো চাই কেনে পালে কমেণ্টত জনাব আৰু ভিডিঅ'টো চাই যদি ভাল পালে তেন্তে প্লিজ ভিডিঅ'টোত এটা লাইক কৰি দিব, কমেণ্ট কৰি দিব, ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। তেতিয়াহে মই দিয়া প্ৰত্যেকটো ভিডিঅ' ন'টিফিকেশ্যন পাব আৰু আপোনালোকে মোক সুধি থকা প্ৰশ্নখিনি লৈ এটা ভিডিঅ' বনাম বুলি ভাবিছোঁ। আৰু আপোনালোকে মোৰ পৰা কি কি জানিব বিচাৰিছে কমেণ্টত জনাব, মই একেলগে ভিডিঅ'টো কৰি দিম। আৰু আজিলৈ বাই বাই।